অন্তিম চিঠি ৰচনা ফাৰুক ৰহমান পাঠ ৰিয়ানজ্যোতি শৰ্মা প্ৰতি অশ্ৰুহিমনা আশা কৰিছোঁ তুমি কুশলে আছা আচলতে বহুদিনৰ পৰাই মনতে ভাবি আছিলোঁ তোমালৈ এখনি চিঠি লিখোঁ বুলি কিন্তু সাহস কৰিব পৰা নাছিলোঁ মই কাৰণ আজিও ভয় লাগে মোৰ তোমাৰ সেই অতিৰিক্ত জেদটোক বহুবাৰ চেষ্টা কৰিছিলোঁ মই তোমালৈ এখনি চিঠি লিখোঁ বুলি কাগজ কলম তুলি লৈও থমকি ৰৈছিলোঁ মই একমাত্ৰ নিজৰ আত্মসন্মানৰ কথা চিন্তা কৰি কাৰণ মই দিয়া মৰম আৰু সন্মানৰ মূল্য কেতিয়াও দিয়া নাছিলা মোক তুমি অশ্ৰুহিমনা আচলতে ভুলবোৰ কাৰ আছিলে তুমি মোক বুজি পোৱা নাছিলানে মই তোমাক বুজাব জনা নাছিলোঁ এইটো প্ৰশ্নই বাৰে বাৰে আমনি কৰে মোক আজি পাৰিলে চিঠিৰ উত্তৰত লিখিবাচোন তুমি অশ্ৰুহিমনা মই দেখোন তোমাৰ জীৱন নামৰ উপন্যাসখনৰ কাহানিও গল্প হ'ব বিচৰা নাছিলোঁ বিচাৰিছিলোঁ মাথো পৃষ্ঠা এখিলাত শব্দ এটি হ'বলৈ কিন্তু তুমি বুজি নাপালা মোক তোমাৰ সেই অতিৰিক্ত খং আৰু জেদটোৰ বাবেই আজি আমাৰ সম্পৰ্ক অন্তিমটো ক্ষণত অশ্ৰুহিমনা তোমাক দেখোন বাৰে বাৰে কৈছিলোঁ মই খং আৰু ধুমুহা বতাহ একেই শান্ত হোৱাৰ পিছতহে অনুভৱ হয় ক্ষতিৰ পৰিমাণ অশ্ৰুহিমনা অৱশ্যে মই জানো নিজেই কৰা ভুলবোৰক কেতিয়াও অনুসন্ধান কৰিব নিবিচৰা তুমি এদিন বুজিবা তুমি এইখন পৃথিৱীত যে অতিৰিক্ত একোৱেই চিৰস্থায়ী নহয় হয়তো এদিন জেদটো নোহোৱা হৈ যাব তোমাৰ আৰু জেদটোৰ সমান্তৰালভাৱে হয়তো আমাৰ সম্পৰ্কটো শেষ হৈ যাব কিন্তু এদিন উপলব্ধি কৰিবা তুমি জীৱনত কি হেৰুৱালো বুলি দূৰৰ কাৰোবাক পোৱাৰ আশাত ওচৰত থকা মইজনকে যে হেৰুৱাই পেলাইছিলা তুমি অৱশ্যে মই তোমালৈ অপেক্ষা কৰিম জীৱন নৈৰ অন্তিমটো ঘাটত হয়তো আমাৰ এদিন দেখা হ'ব কাৰণ তুমি আঁতৰি যোৱাৰ পিছত প্ৰতিদিনে বুটলিছোঁ মই শুকান খৰি সজাইছোঁ নিজৰ চিতা যিদিনা মোৰ মৃত্যু হ'ব মোৰ জাপ খাই থকা চকুজুৰিলৈ তুমি শেষবাৰলৈ ভালকৈ চাই ল'বা যি চকুজুৰিক তুমি আজীৱন কন্দুৱাইছিলা পাৰিলে মোৰ বুকুখনত এবাৰ স্পৰ্শ কৰি তুমি মোক প্ৰতিশ্ৰুতি দিবা অহা জনমত যাতে তুমি জেদ অবিহনে মোৰ হোৱা অশ্ৰুহিমনা তুমি মোক হাঁহি হাঁহি শেষ বিদায় জনাবা মোৰ আত্মাৰ চিৰশান্তিৰ বাবে পাৰিলে এবাৰ গাই দিবা ৰাম নাম সত্য হে ওম শান্তি ওম শান্তি ওম শান্তি ধন্যবাদ